BTR নিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTR প্ৰত্যেকখন জিলা তেওঁ নিজে আহি কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিছে জিলা ভিত্তিত আৰু এতিয়া তেওঁ প্ৰত্যেকটা সমষ্টি MCLA সমষ্টিতে তেওঁ যাব কাৰ্যকৰ্তা সন্মিলন কৰিব অহা 1 তাৰিখৰ পৰা আৰু আমাৰ চিৰাং ডিষ্ট্ৰিক্টলৈ অহা 5 তাৰিখে তেখেত আহিব আৰু বিশেষকৈ মানস চেৰফাং যিটো আমাৰ য'ত আজি আমি আছোঁ এই মানস চেৰফাং সমষ্টিটো অহা 5 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহিব আৰু তেওঁ অহাৰ আগমুহূৰ্তত বিভিন্ন স্থানত আমাৰ চিৰাং সমষ্টিৰ বিভিন্ন স্থানত আমাৰ মাননীয় জিলা সভাপতি লগতে আমাৰ মণ্ডল সভাপতিসকলৰ উদ্যোগত জয়নিং কাৰ্যসূচী আমাৰ চলি আছে আজিও আমাৰ মানস চেৰফাঙৰ অধীনত আমাৰ এইখন শান্তিপুৰ গাঁও এই শান্তিপুৰ গাঁৱৰ দলাজাৰ শান্তিপুৰ গাঁও ইয়াতে আমাৰ বহু সংখ্যক ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টি বিভিন্ন দলত তেওঁলোক আছিলে আৰু তেওঁলোক শুভাকাংক্ষীও হৈ আছিলে আৰু আজি ভাৰতীয় জনতা পাৰ্টিত তেওঁলোক যোগদান কৰে আৰু এইটোৱে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় স্থিতি আমাৰ বৃহত্তৰ BTR লগতে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট লগতে আমাৰ মানস চেৰফাঙত যে অত্যন্ত শক্তিশালী হৈ আছে তাৰে প্ৰমাণ কৰে কিয়নো আমি বিগত সময়ত প্ৰায় প্ৰত্যেক দিনাই আমাৰ জয়নিং কাৰ্যসূচী হৈ আছে আৰু এইবাৰ ৰাইজে বিচাৰিছে যে BTRত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইবাৰ MCLA হওক প্ৰত্যেকটা যি পৰিষদীয় সমষ্টি আছে তাত MCLA হওক আৰু আশা কৰিছোঁ অনাগত দিনবিলাকতো ৰাইজৰ যিদৰে উৎসাহ দেখিছোঁ নিশ্চিতভাৱে এই উৎসাহেৰে ছেপ্টেম্বৰত যি BTR নিৰ্বাচন হ'ব তাত ভাৰতীয় জনতা পাৰ্টি যথেষ্ট সংখ্যক ইয়াতে আসন পাই ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ আমি সক্ষম হ'ম আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ নিজৰ দলীয় স্থিতিটোৰ কথাটো কৈছোঁ যে BTRত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি আপোনালোকে যদি চায় যে বিগত সময়ছোৱাত যি চিৰাং ডিষ্ট্ৰিক্টত আহিছিলে সেইদিনা BSD কলেজত যি অধিৱেশন হৈছিলে তাত একচুৱেলি এক্সপেক্টেড কাৰ্যকৰ্তা আছিল 6,000 কিন্তু আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে যে 10,000ৰো অধিক ব্যক্তি কাৰ্যকৰ্তা তাত উপস্থিত হৈছে আৰু ঠিক তেনেদৰে অকল আমাৰ চিৰাং ডিষ্ট্ৰিক্টে নহয় প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যিদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি পেলাই তেওঁ কাৰ্যকৰ্তা সন্মিলন কৰিলে তাৰ প্ৰত্যেকখন যদি আপুনি জিলাৰ সমীক্ষা লয় এভাৰেজ 10,000 কাৰ্যকৰ্তা তাত উপস্থিত হৈছে আৰু তাৰ তুলনাত দেখা যায় কিন্তু অন্য দলে মই খোলাকৈ কৈছোঁ অন্য দলে কিন্তু তেনেকুৱা কাৰ্যকৰ্তা গতাব পৰা নাই আৰু সেইটো কাৰণে সেইটো বেচিছত আমি কৈছোঁ ভাৰতীয় জনতা পাৰ্টি আমি দলীয় স্থিতিৰ কথা ক'ম আমাৰ কিন্তু ভাৰতীয় জনতা পাৰ্টি যি 40টা আমাৰ চিট আছে এই প্ৰত্যেকটা চিটতে কিন্তু ভাৰতীয় জনতা পাৰ্টি অত্যন্ত শক্তিশালী হৈ আছে আৰু এইটো কাৰণে আমি নিজৰ দলৰ কথা কৈছোঁ আমি নিজৰ দলৰ সাংগঠনিক ভেটি আমি মজবুত কৰি ল'বলৈ যত্ন কৰিছোঁ আৰু নিজৰ দলৰ স্থিতি কিন্তু যথেষ্ট শক্তিশালী হৈ আছে